বাকলি মই কোটে মৌ কেকেদাই ছাৰক টুপি পিন্ধাইছে এই যে কেকেদাই ছাৰক টুপি পিন্ধালে নিজে ভাও কৰা প্লেনিং কৰি আছে ছাৰক নহলে কথাটো কৈ দিওঁগে নেকি হা এই ছাৰক কথাটো ক'ব নালাগে কেকেদাক শিক্ষা এটা দিব লাগিব কেনেকে আৰে ছাৰৰ ভাওটো বন্ধ কৰি আমাৰ নিজৰ মাজতে ভাওটো কৰিম কিয় কেকেদাই তেতিয়া লাজ পাব না আৰু বুজি পাব যে তেখেততকৈ বুদ্ধি থকা মানুহ ইয়াত আছে আৰু ছাৰেও গম পাব আমাৰ টেলেণ্টৰ কথা হয় দে বাকলি তই ঠিক কথা কৈছ ঐ নহলে কংস ভাওটো মই গাই দিওঁ যোৱা বছৰ মই গাইছো নহয় আপুনি কৰিব ডাইলগ চাইলগ চব মুখস্থ হ'ব দিয়ক নাই নাই তই কিবা বেয়া পাইছ নেকি আকৌ আমাৰ ষ্টাফৰ কোনোবা এটা হ'লেই হ'ল কেকেদাক বাদ দি দে দে মই গাম দে দে কৰিব কৰিব আপুনিও কৰিব দিয়ক দে দে সেইটো কথাই কৈছে যিটো কথা কৈছে আপুনি সেইটো কৈছে কি কথা তাকে কওক কি কথা পাতিছে তেৰিকা তই যাচোন কথা পাতিব খাটাইছে বাইদেউ কি কথা পাতিছে তই আছোন গৈছে গৈছে তই যাচোন প্লিজ এইবিলাক কথা তুমি মনক একদম নকবা গম পাইছা কি ক'ব মানা কৈছে তেৰিকা তই যাচোন তই কৈছো ন মই এই যা এইবিলাক কথা আছে বোলা অকমান মানে চব এই মানুহটোৱে ক'ত বস্তুবিলাক থয় নহয় সময়ত একো বিচাৰি নাপায় হেই যাও ছাৰ মই বিচাৰি দিওঁ নি নহলে বাহ ব্ৰেইনটোৱে যে সেইকণ চিগনেল দিলে বিচাৰাচোন বিচাৰা হ'ব ছাৰ বিউটি ছাৰ কালি ৰাতি কিবা ভাল বস্তু খাইছিলা নহয় হয় ছাৰ ৰহৰ দাইলৰ লগতে গৌ ঘি অকণ দি ললো তাৰপিছত চিকেন বাটাৰ মছলা হাফ প্লেট লৈ গৈছিলো তাৰপিছত আকৌ পৰহি নিয়া গাহৰি অকণ আছিলে তাই 4 পিচমান ফ্ৰাই কৰি ললো ছাৰ বঢ়িয়া সেয়া খাদ্যইতো তোমাৰ বাবে ছাৰ মই সদায় খাওঁ ছাৰ এইটো ফাইল নেকি চাওকচোন দিয়া নহয় বুজিছা কি হৈছে নাই ছাৰ দিয়ক এখন নহয় যদি মই বিচাৰি দিওঁ দিয়ক তুমি বিচাৰি পেলাই মোৰ ৰুমলৈ লৈ আহা কৃষ্ণ কৃষ্ণ কি হৈছে পিছে পিছে আহিছা যে ছাৰ কথা এটা আছিলে কি কথা হেৰি একদম ধুনীয়া পিদাই মোৰ মনে মনে থাকা মনে মনে থাকাও কিবা শুনিছে মাজত একো মাত মাতিব নোৱাৰিছে কি হ'ল নোকোৱা কিয় ছাৰ আপুনি কংস ভাওটো কৰিব নালাগে নহলে কিয় ছাৰ মানে মই কৰিম বুলি ভাবিছো কিয় আহিছা এই দোষী এক্সট্ৰাকে কিয় কংসাৰ কৰিব লাগিছে দোষী দেখাতে কংসাৰ নিচিনা লাগিছে মনে মনে থাকাও মাজত একো নামাতিবছে আচ্ছা মই কিয় কৰিব নালাগে ছাৰ মানে হেৰি আপোনাৰ দায়িত্ব বহুতটো এফালে আপুনি কংস ভাও গাই থাকিব আহিব আকৌ ওপৰৰ পৰা অৰ্ডাৰ এটা দিগদাৰ হ'ব নহয় ছাৰ সেইকাৰণে ভাবিছো ময়ে গাই দিওঁ আৰু তুমি পাৰিবা জানো এই ছাৰ পাৰিমতো ছাৰ আগৰবাৰ নামঘৰ কপাই থৈছো হয়নে হয় ছাৰ ঘৰুৱা বিজুলী বেগেৰে তিক্ত তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলাৱক গ্লৰি বেছ এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিধন পাগল সব এসব হে ভগৱান কিমান আয়ুস আছে আৰু মোৰ বিউটি বাই কেছটো গণ্ডগোল কৰি দিলে তো কেছটো আকৌ প্ৰথম পৰা দি দিয়ক চুপ চা
ओहो लुटू বিউটিয়ে কোনো কেস গন্ডগোল কৰা নাই তাই সারহ বাউটু না দেখালে সারে কেমনে বুঝবো তাই ট্যালেন্টটা কি আছে হা ঠেলেন বুজি পাইছিস এডাল মাজতে কিয় টেপেচকি মাতো ওলালে চোৱা সুস্মিতা ছাৰৰ চকীখনত যদি তুমি মই গৈ বহো ছাৰে কি ভাল পাব কোৱা সেইটোতো মই বহিলেও বেয়া পাইছে ওফো হিতা স্যার তুই কিতা কইছত আমি কিচ্ছু বুঝছি না মানে ছাৰৰ কংস ভাওটো কৰা মতলব এতিয়া যদি ছাৰক আমি ডাইৰেক্ট কংস ভাও কৰাটো কথা কওঁ ছাৰেতো বেয়া পাবই আমি এটা কাম কৰিব লাগিব আমি বেলেগ এটা ভাওৰ কথা ক'ব লাগিব তেতিয়া দেখিবা ছাৰে পাৰ্মিশ্যন দিবই আচ্ছা লুটু আমি যদি বাউ কৰো তুই খারাপ পাবি নি নাই বেয়া নাপাওঁ কিন্তু কি কৰিবা এইটো কি ভাও আছে পাগলটোৱেতো ভাঁচা তাৰ স্যার কি স্যার ফাইল মইতো ফাইল খোজা নাই স্যার রাখি তো কিবা লাগিব ফারে সেইডাল আকৌ কিয় আনিছা একটু স্যার একটা বস্তু দেখাবা আনছু কি বস্তু স্যার আমার রাস খুব ভালো লাগে আপনি যদি রাসক অংশর বাউটু না করি আমাক করিবার দে আমার খুব ভালো লাগিব স্যার কি ভাও কৰিবা আমি কৃষ্ণ স্যার তাৰ আগতে এটা কাম কৰাচোন কি স্যার সেই লাঠিডালেৰে মোৰ মূৰটোত দুকুবমান দিয়া দিয়া সরি স্যার কি হৈছে আজি এই মখাৰ তোমাৰ দ্বাৰো মানে কাম নিসিজিলগে আৰু না এ আচলতে কি জাননে ছাৰৰ ভাওটো বেলেগক দিবলৈ মন নাই এ নহয়ও আচলতে ছাৰক আপোনালোকে বুজাবই পৰা নাই আৰু ভাও ভালকে ভাজটোও দিব পৰা নাই এ কংসকৈ নামঘৰ মাতি কপা থোৱা ছোৱালী আকৌ তুমি ভালকে নোৱাৰিছা দোষী ভাবছো ভালকে নোৱাৰিছা তুমি এই মালটো চাওক দিছা ঢেকনি মাৰিছা ঢেকনি মৰা মাল নহয় কংসময় ৰজাময় সৰ্বশক্তিমান যেনে ইচ্ছা হাতত গদাই নাছে কংস কৰিবলৈ আহিছে কংস গদল শুনাচোন দোষী চাওক যে পাঁচটাকালৰ পৰা লগ পাইছো চাই মুখ মেলিলে গম পাইছো ভাতৰ লগত কি চব্জি খাই ঠিক আছে উই 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 কিতা লাগি গেল এই বাদ দিয়াও সেই পাতলে ছাৰক কেনেকে পতাব পাৰো সেইটোত মাথা মাৰো ওচা আজি চবে আপোনাৰ মাথা গম কৰি দিছে এৰাহে আৰু চবে নিজে নিজে ভাওলা ধান্দা মাৰিছে তুমি কেনেকে গম পালা মই বাহিৰত চব গম পাইছো চা আপুনি চবকে ভাও নিদিবচোন অলপ জানা মানুহে ভাও দিয়ক চা তুমি ভাও দিব জানা জানো চা চাব আকাশে ঢেকনি মাৰিছ আহাচোন সখী আহাচোন এফালে যে যাওঁ আজি ওলা বল মই যাম পাগলামি কৰিব আহিছ ভুল হৈ গ'ল চা আৰু তোমালোক চবৰে আখৰ ধান্দা মোক অভাৰটেক কৰি চবৰে ভাও কৰিবলৈ মন ছাৰ কথাটো আচলতে তেনেকুৱা নহয় আমি পলিটিক্স এটাহে উখুৱাব বিচাৰিছিলো মানে কেকেডা পলিটিক্স স্যার স্যার আপনারে কেকে তাই টুপি পিন্ধাই আছে হয় ছাৰ এই মোহনে চব জানে মানে ছাৰ কেকেটাই এই ভাও কৰিবলৈ আপোনাক এনেই জোৰ কৰি আছে নিজে ভাও কৰি আছে চা স্যার আপুনি হাঁহিছে যে মই সকলো জানো বিপ্লৱক মই লগ কৰি সকলো ইনফৰমেশ্যন লৈছোঁ ইনফেক্ট এই ভাওটো মই খাটনিয়াক দিম বুলিয়ে ভাবি থৈছোঁ মাত্ৰ এইকেইদিন তেওঁক মই জ্বলাই আছিলোঁ বুজিলা প্ৰীতম খাৰঘৰীয়া মোৰ নাম প্ৰীতম খাৰঘৰীয়া লাগে যোৱা ঐ যি হল ৰাস এখনকে নাচি দিও বই পাৰিতো ধৰ হে গোপী খব আকাশে কি বাজল আকাশে ঢেকনি মাৰিছ ঢকনি মই দেখিছ এইসব এনেকুৱা ধৰ আহা সখী হবে আমি বৃন্দাবনে যাওঁ ও বজাইছে মোহন বেণু নয়ন ভৰি চাওঁ ধিন্তৌ
কিতা কিতা কিতো কিতা কিতা কিকে কিতো না, ঘেন, ঘেন, কিতো ঘেন। দিন গিন গিন দে এ ধেই ঐ অ কি হৈছে কি হৈছে ইয়াত